কেতিয়াবা গৰম দিনত মানে ইমান বেছি মানুহ হৈ যায় তাত ফ্ল'ৰত শুবলৈ তো দিগদাৰ হৈ পেলাই মই গুৱাহাটী ক্লাবৰ ফুটপাথত থাকি পাইছোঁ 5 দিন মই যেতিয়া শুই থাকোঁ মানে কিন্তু বেছি ঠাণ্ডা পৰি যায় ন তো পৰি গ'লে মানে কেনেকৈ ক'ম দিনৰ সময়ত তোমালোকে মানসিক বিকাৰগ্ৰস্ত বুলি মানুহজনক ভাবা ময়ো ভাবোঁ ৰাতি মই যেতিয়া ঠাণ্ডাত থাকিছে মানুহটোৱে নিজৰ কম্বলখন মোক দি দিছিল প্ৰতিজন ব্যক্তিৰ সাফল্যৰ আঁৰত নিশ্চয় এটা পেনিক ষ্টৰি থাকে যেহেতু আপুনি আজিৰ কালচাৰেল জগতখনত সফল হ'বলৈ আপুনি সমৰ্থ হৈছে গতিকে আপোনাৰ জাৰ্ণিৰ আঁৰতো নিশ্চয় কষ্টকৰ কিছুমান মুহূৰ্ত থাকিব বা পেনিক ষ্টৰি থাকিব গতিকে তেনেকুৱা কিছুমান ষ্টৰি আপুনি পাইছিলে নেকি বা কষ্ট হৈছিলে নেকি বা এনেকুৱা কষ্টৰ মুখামুখি হৈছিলে নেকি বাৰু আপোনাৰ জাৰ্ণিটোত মানে হোল জাৰ্ণিটোত একজেক্টলি মোৰ খুব সৰু অৱস্থাত 5 বছৰ বয়সত মোৰ দেউতা ঢুকাইছে মোৰ ঘৰত 4টা মেম্বাৰ মানে দেউতাকে ধৰি 5টা মেম্বাৰ আছিলে দেউতা মা মই ভাইটি আৰু বাইদেউ চ' দেউতা ঢুকাই যোৱাৰ পাছত দেউতা বিশেষকৈ এজন বিজনেছমেন আছিলে চ' বিজনেছমেন থকাৰ কাৰণে কি হয় দেউতা ঢুকাই যোৱাৰ পিছতে আমাৰ গোটেই আৰ্থিক অৱস্থাটো একদম ষ্টপ হঠাৎ ষ্টপ হৈ গৈছে চ' ষ্টপ হৈ যোৱাৰ পিছত ডেফিনেটলি যিখিনি কষ্ট হয় মানে কথাটো হৈছে মা আছে আমি গোটেইকেইটা ল'ৰা ছোৱালী সৰু চ' একজেক্টলি আচলতে কি হয় আমাৰ ঘৰলৈ বৰ্তা ডাঙৰ বৰ্তা এজনে তেওঁলোকৰ ঘৰত জাৰ্চি গৰু আছিলে জাৰ্চি গৰুজনী দি দিছিলে চ' জাৰ্চি গৰুজনীকে প্ৰতিপাল কৰি পেলাই জাৰ্চি গৰু গাখীৰ বিক্ৰী কৰি পেলাই আমি আচলতে সঁচা কথা ক'বলৈ গ'লে একদম শিশু কালটোৰ পৰা কলেজ সময়খিনিলৈকে আমি ডাঙৰ হৈছোঁ গতিকে সেইখিনি সময়ত তাৰমানে তোমাৰ বিভিন্ন কথা আছে সৰু কালটোত বিভিন্ন তাৰমানে অনেষ্টলি ক'বলৈ গ'লে মানে আন মানুহবিলাকৰ ঘৰত যদিও আমি একেলগে থাকোঁ আন মানুহবিলাকৰ ঘৰৰ তুলনাত এবছৰত মানে হিচাপ কৰিব পৰা দিনকেহে আমি মাছ মাংস খাওঁ মানে বহুতখিনি কষ্টৰ সন্মুখীন হৈছিলে আৰু ডেফিনেটলি বহুত বেছিকৈ হৈছে তুমি একেবাৰে ইনকাম চ'ৰ্চ একো নাই ইনকাম চ'ৰ্চ নাইকিয়া চ' মায়ে একো চাকৰি নকৰে গতিকে আমি অকল তেনেকুৱা ধৰণে ডাঙৰ হ'বলগীয়া হৈছে বাইদেৱে মোৰ বোধেৰে চাগে ক্লাছ 8 মানৰ পৰা টিউশ্যন কৰিছিল আৰু মই ক্লাছ 6 মানৰ পৰা 7 মানৰ পৰা টিউশ্যন কৰোঁ মই টিউশ্যন কৰোঁ মানে তোমাৰ মই ছবি টিউশ্যন কৰোঁ ছবি শিকাওঁতে লাহে লাহে ছবি শিকাওঁতে কি হয় ছবি শিকালে বাকী মাষ্টৰকেইটাতকৈ ছবি মাষ্টৰটো ভাল পোৱা হৈছে আৰু মোৰ বিশেষকৈ ঘৰৰ ওচৰতে শিকাওঁ ত' মই টিংগুলা মোৰ দাদা বুলি মাতে দাদা বুলি মাতে আপোনাৰ ঘৰত মতা নিকনেম টিংকু টিংগুলা মাতে গতিকে মাকহঁতে কি কয় যে তোমাক ইমান ভাল পায় তুমি এটা কাম কৰিবাচোন সিহঁতৰ লগতে বাকীকেইটা পঢ়াই দিবাচোন ক্লাছ 1 to ক্লাছ 5 মানলৈকে মানে ক্লাছ 4 মানলৈকে যিখিনি ষ্টুডেণ্ট সিহঁতক মানে সেই ধেমালিকৈ মই আমঠিখিনি পঢ়াই দিওঁ তো তেনেকৈ পঢ়োৱাৰ খৰচ উলিয়াই পেলাই কাম কৰা ক্লাছ 10 11-12 মানত মই ৱাল বেনাৰিঙো কৰিছোঁ এই ৱালত যে ৱালত লিখিব লাগে জয়া এখন বা কিবা কিবি লিখিব লাগে তেনেকুৱা ধৰণেও মানে ইনকাম কৰি পেলাই পঢ়া আৰু মই কলেজ লাইফটো কমপ্লিটলি মোৰ একেবাৰে সামৰ্থ্য নাছিলে আমাৰ ঘৰৰ পৰা পঢ়োৱা গতিকে অলপমান পইচা তেনেকুৱা ধৰণে ইনকাম কৰা আৰু কিবা মাহে অকণমান দিয়া আৰু বাকী প্ৰত্যেকখন কলেজত থকা যিখন ষ্টুডেণ্ট ৱেলফেয়াৰ ফাণ্ড থাকে মই ফাণ্ডৰ পৰা পঢ়িছোঁ আচ্ছা আৰু মোৰ বাকী গ্ৰেজুৱেশ্যনৰ সময়ৰ পৰা গোটেই গ্ৰেজুৱেশ্যনটো কমপ্লিটলি অনেষ্টলি মানে কওঁ যে সেইটো কাৰণে মই কেতিয়াও ছাৰক পাহৰিব নোৱাৰোঁ ছাৰতকৈ বিশেষকৈ বৌক চ' এই যে হাত খৰচ কিবা এটা লাগি থাকে পইচা লাগি থাকে তো এইবিলাক সদায় মানে সেই অঞ্জনোজা ছাৰৰ কথা কৈছিলে ছাৰ বা বৌয়ে সদায় মোৰ মানে মই ছাৰৰ ঘৰতে ভাত খাওঁ ছাৰ ক'বলৈ মই যেতিয়া গা ধুবলৈ গুচি যাওঁ তেতিয়া বৌয়ে হাতত বেগটোৰ ভিতৰত 50 টকা এটা ভৰাই দিয়ে তেনেকৈ আৰম্ভ কৰা গুৱাহাটীলৈও তেনেকৈ আহিলোঁ গুৱাহাটীলৈ অহাৰ পাছতো প্ৰথমতেতো চাকৰি নাই এই যে প্ৰথম যেতিয়া চাকৰি পাইছিলোঁ বুলি কৈছিলোঁ জনাওঁতো সেই চাকৰিটোত মোক এমাহত 1000 টকা দিছিলে এমাহত 1000 চলিব টান হয় গুৱাহাটী চিটিত তেতিয়া মোৰ ঘৰটো ভাড়া মানে মই ৰাজগড়ত আছিলোঁ ঘৰটো ভাড়া 700 টকা বাকী খাওঁতে তুমি 300 টকা মিলাই মেলি কিমান খাব লাগিব গতিকে তুমি খোজকাঢ়ি যাব লাগিব এনেকুৱা ধৰণৰ আচলতে মই ৰেডিঅ' টকিলে অহাৰ বেছিক যুক্তিটো সেইটোৱে আছিলে যে ইমান পইচা কম তাৰমানে বা 2000 টকীয়া বা 3500 টকীয়া ৰুম এটাত থাকিব পাৰে খোৱাৰ খৰচটো মানে চিন্তা কমি যাব বাকী নাটক কৰোঁতেনো কিমান নাটক এবছৰত কৰি থাকোঁ প্ৰত্যেক মাহতে খুব বেছি ধৰি লোৱা মেক্সিমাম 500 বা 700 মান টকা ঘটাতকৈ বেছি ঘটিব নোৱাৰোঁ গতিকে সেই আৰ্থিকভাৱে অভাৱটো বহুত বেছিকৈ পাইছোঁ সেইটো মানে পোৱা মানে সেইটো মানে নাপাহৰাকৈ পাইছোঁ বহুত বেছিকৈ তো খোৱাৰ ক্ষেত্ৰতো হওক বা বহুত সময় পাৰ কৰিছোঁ কিন্তু এই সেইটো ভোকতকৈও এই মানসিক যিটো কাম কৰিবলৈ বিচৰাৰ ভোকটো যিটো আছিলে মানে এক্টিং শিকিব লাগে
চিনেমাৰ এক্টিং শিকিব লাগে, নাটকৰ এক্টিং শিকিব লাগে, গান লিখিবলৈ শিকিব লাগে, বা ছবি কেনেকৈ ভালকৈ কৰিম, ভাল ভাল মানুহক এই মানসিক খাদ্য পাবৰ বাবে যিটো অভাৱ আছিলে সেইটোৰ ষ্ট্ৰাগলটোত মানে মোৰ বহুত বেছিকৈ গৈছিলে। মানুহবিলাক মই চিনি নাপাইছিলোঁ, লগ পোৱা নাছিলোঁ। চ' কোনোবাখিনি সময়ত লাকি যে বহুত মানুহক তেনেকৈ মানে ইজনৰ পিছত সিজনকে লগ পাবলৈ ষ্টাৰ্ট কৰিলোঁ আৰু তেওঁলোকৰ পৰা শিকিবলৈ পালোঁ। চ' সেই অভাৱতে ডেফিনেটলি আছে। বিভিন্ন সময়তে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ পেলাই মোৰ এনেকুৱা ধৰণৰ ৰেকৰ্ডো আছে, যিহেতু গুৱাহাটীত কোনো ৰুম নাই, গুৱাহাটীত কোনো ধৰণৰ হেৰি নাই থাকিবলৈ, যদিও বাইদেউহঁতৰ ঘৰখন আছে, কিন্তু সকলো সময়তে তুমি ডিষ্টাৰ্ব দিব নোৱাৰা। চ' IPT আমাৰ যিটো শিলপুখুৰীৰ যিটো IPT আছে, ইণ্ডিয়ান পিপলছ থিয়েটাৰ এছ'চিয়েশ্যনৰ যিটো অফিচ, তাতে আমি সকলোবিলাক একেলগ হওঁ, তাতে ভাত চাত খাওঁ। কেতিয়াবা গৰম দিনত মানে ইমান বেছি মানুহ হৈ যায় তাত ফ্ল'ৰত শুবলৈ দিগদাৰ হৈ পেলাই মই গুৱাহাটী ক্লাবৰ ফুটপাথতো থাকি পাইছোঁ 5 দিন। এইটোতো থাকি পাইছোঁ মই। ত' তাতে মোৰ এটা বিৰাট ধুনীয়া এক্সপিৰিয়েঞ্চ হৈছে। মোৰ কাষতে এজন মানসিকভাৱে বিকাৰগ্ৰস্ত এজন মানুহ আছিলে। তো কোনোবাখিনি সময়ত মানে মই প্লাছলি এখন চিৰিয়েলো কৰিলোঁ তেনেকুৱা ধৰণৰ। চ' পিছত মই সেইবিলাক অনুভৱ কেনেকৈ পাইছোঁ আছোঁ। তো মই যেতিয়া শুই থাকোঁ তাৰমানে বেছি ঠাণ্ডা পৰি যায় ন, তো পৰি গ'লে মানে কেনেকৈ ক'ম, দিনৰ সময়ত তোমালোকে মানসিক বিকাৰগ্ৰস্ত বুলি মানুহজনক ভাবা। চ' ময়ো ভাবোঁ ৰাতি মই যেতিয়া ঠাণ্ডাত থাকিছে মানুহটোৱে নিজৰ কম্বলখন মোক দি দিছিল। ইনস্পাইৰেশ্যন আৰু মানে এটা মানে এইটো মই নকওঁ যে সেইটো বুলি পেলাই ইনস্পায়াৰ হ'ব, বাট কথাটো হৈছে যে তেনেকুৱা ধৰণৰ পেইন থাকিলে, তেনেকুৱা ধৰণৰ কষ্টকৰ মুহূৰ্তবিলাক থাকিলে জীৱনক আৰু ওচৰৰ পৰা বুজি পোৱা যায় আৰু বেছি মানে সোনকালে শিকিব পৰা যায়। কাৰণ কেলৈ বস্তুবিলাক খুব কষ্ট কৰি শিকা যায়। এতিয়া মই তোমাৰ কেনেকুৱা ধৰণৰ হয় যে ছবি আঁকিবৰ সময়ত যিখিনি আছিলে, চ' মোৰ ৱাটাৰ কালাৰৰ প্ৰতি বেছি মোহটো এইটো কাৰণে হ'ল, কাৰণ অইল কালাৰ, এক্ৰেলিক তেতিয়া নাছিলে। অইল কালাৰ কৰিবলৈ হ'লে তুমি কেনভাছ কিনিব লাগিব, বাকী বস্তু কিনিব লাগিব, ব্ৰাছ কিনিব লাগিব, তো ইমান পইচা মোৰ ওচৰত নাথাকে। গতিকে ৱাটাৰ কালাৰটো যেনে তেনে তুমি ক'ব পৰা কিনি ল'ব পাৰা, 100-150 টকাৰ ভিতৰত পায়। গতিকে ৱাটাৰ কালাৰে বেছি কৰি থোৱা গ'ল। কষ্টটো ডেফিনেটলি কষ্টটো চব কমত আছে। কষ্টটো এতিয়াও শেষ হৈ যায় বুলি মই কেতিয়াও নকওঁ। এতিয়াও অলেখ কষ্ট বাকী আছে, কষ্টটো খাবই লাগিব। কিন্তু এতিয়া কোনোবাখিনি সময়ত ধৰি লোৱা চাহ চিনাকি বহুত ধৰণৰ মানুহৰ ক্ষেত্ৰত গ'লোঁ, বহুত ধৰণৰ ভাল ভাল মানুহক আমি লগ পালোঁ। চ' তেওঁলোকক লগ পোৱাৰ পাছত মানে ধৰি লোৱা কাম এটা কৰিবলৈ আগতকৈ অকণমান সহজ হৈছে। কিন্তু এতিয়াও চিনেমা এখনৰ কথাই যদি মই ভাবোঁ, তেতিয়াহ'লে পৃথিৱীৰ আটাইতকৈ টান মিডিয়া যিটো হয় সেইটো হৈছে চিনেমা মিডিয়া। গতিকে চিনেমা এখন কৰিবলৈ লোৱাৰ পিছত সেইটো অলেখ কষ্ট আছে। চ' নাটক এখন কৰিবলৈ হ'লে অলেখ কষ্ট আছে, ছবি এখনৰ ক্ষেত্ৰতো অলেখ কষ্ট আছে। গতিকে সেই কষ্টবিলাক তুমি এণ্টায়াৰ লাইফ ল'বই লাগিব। সেইখিনিৰ বাবে এতিয়া ধৰি লোৱা মানসিকভাৱে অকণমান প্ৰস্তুত আগতকৈ, মানে একো বস্তু নোহোৱাৰ যিটো সময় আছিলে, একোৱেই নাছিলে বুলি ক'লেও বেয়া নহয়। মোৰ ঘৰত মানে এনেকুৱা ধৰণৰ যে চাউল আৰু দাইলটো কিনা যায়, বাকী এই বন শাক বুলি কয় যে মায়ে মানে হয় ঢেকীয়া, নহয় খুতৰা, নহয় মানিমুনি, নহয় তোমাৰ দ্ৰোণ বন, আমি সেইবিলাক খাই ডাঙৰ হৈছোঁ। মানে বেলেগ বজাৰৰ পৰা অনা চব্জি খুব কম দাম, কাৰণ কিনিবলৈ সামৰ্থ্য নাছিলে মোৰ। যথেষ্ট ষ্ট্ৰাগল হৈছিলে আৰু আপোনাৰ মানে লাইফত। এতিয়া মানে যিবিলাক মানে য়ং জেনেৰেশ্যন, যিবিলাক মানে এই ফিল্ডটোত আহিব বিচাৰে, বা এই ফিল্ডটো বুলি নহয়, মানে যিকোনো কাম আৰু পঢ়াই হওক বা আপোনাৰ খেলাই হওক, মানে কি ক'ব তেওঁলোকক, মানে কেনেধৰণৰ মানে ডেফিনেটলি এইটো মানে এইটো কাম কৰিব। মই ভাইটিৰ ক্ষেত্ৰতো মই বহুত ভাইটিৰ পৰা শিকিছোঁ। ভাইটিৰ কেৰিয়াৰটো একদম খুব বেছি বেয়া হৈ গৈছিলে, মানে পঢ়া শুনাৰ ক্ষেত্ৰত বিশেষকৈ ঘৰত কোনো গাইডেঞ্চ নাইকিয়া। চ' বাইদেউ অকণমান চেষ্টা কৰি তাক গুৱাহাটীলৈ আনিলে, দেন ইয়াত পঢ়ি পেলাই সি দিল্লী ইউনিভাৰ্চিটিত পৰীক্ষা দিবলৈ গ'ল। দিল্লী ইউনিভাৰ্চিটি যেতিয়া সি পৰীক্ষা দিছে, সি থাকিবলৈ এটা জেগা নাইকিয়া। সি অসম ভৱনৰ বাহিৰত ষ্ট্ৰীট লাইটত পঢ়ি পেলাই পৰীক্ষা দিছে। তাৰপিছত সি দিল্লী ইউনিভাৰ্চিটি চাকৰি পঢ়িলে, JNUত পঢ়িলে। চ' তেনেকৈ পঢ়ি পেলাই এতিয়া সি কেলিফৰ্ণিয়া ইউনিভাৰ্চিটিত থাকে। চ' তেনেকৈ তাৰ লাইফৰ পৰাই মই বহুত কথা শিকিছোঁ যে সি কিমান ষ্ট্ৰাগল কৰিছে। থাকে এইটো মানে সকলোৰে ক্ষেত্ৰত থাকেই, কিবা নহয় কিবা এটা পইণ্টত থাকি যায় মানে ষ্ট্ৰাগলটো ডেফিনেটলি হয়, থাকিবই। চ' মই ডেফিনেটলি ক'ম যে কোনোবাই নতুনকৈ যদি এইটো ফিল্ডত কাম কৰিবলৈ আহে, তো ফাৰ্ষ্ট কথাটো হৈছে বি অনেষ্ট। একদম বি অনেষ্ট হ'বই লাগিব। আৰু এই ধৰণৰ কাম, বিশেষকৈ চিনেমা নিৰ্মাণ, মিউজিক, মানে ছবি অঁকা বা এই ধৰণৰ শৈল্পিক কামবিলাকৰ যি ধৰণৰ কামবিলাক, ত' তাত এটা মানে খুব কি বুলি ক'ম, তোমাৰ খুব চিনচিয়াৰ পাগলামি এটা খুব প্ৰয়োজন। সেই পাগলামিটো থাকিবই লাগিব। চ' সেইটো কৰিব পাৰিবই লাগিব। পাগলামিটো মানে তোমাৰ যিহেতু সেইটো হৈছে ভোগটো মানে। চ' আৰু তুমি কথাটো হৈছে যে তোমাৰ কিমান কষ্ট হ'ব, তোমাৰ কি হ'ব, মই পাৰিম নোৱাৰিম, এই ধৰণৰ কথা নাই তাৰমানে।
তো এনি হাউ মই এইটো কৰিমেই তো এই কৰিমেই সেই যিটো দম সেই দমটোৰ খুব বেছি প্ৰয়োজন আৰু সেই দমটোৰ পাছতো তাৰমানে তুমি যেতিয়া পাবা বি অনেষ্ট মানে কামটোত যদি তুমি অনেষ্ট নোহোৱা তো তুমি এই কামটোত কেতিয়াও জীৱনত সফল হ'ব নোৱাৰা এইটো কেতিয়াও হ'ব আৰু এজন বিৰাট ডাঙৰ কথাটো হৈছে তুমি যেনেকৈ ধৰণে তুমি যেনেকৈ নিৰ্মাণ কৰা তুমি কৰিব পাৰা বাট এই কামটো কৰা পাছত বা এই কামটো কৰি থাকোঁতে যিহেতু তুমি অনেষ্টলি কামটো কৰিবা বিভিন্ন মানুহৰ আদৰ সাদৰ তুমি ডেফিনেটলি লাভ কৰিবা চ' সেই আদৰ্শৱান মানুহটো হ'বৰ কাৰণে কিন্তু খুব সৎ হোৱাটো খুব প্ৰয়োজন তুমি বদমাছ হৈ পেলাই বেয়া হৈ পেলাই এই কামটো কেতিয়াও লাইফত কৰিব নোৱাৰা তুমি এজন সৎ মানুহলৈ ৰূপান্তৰিত হ'ব লাগিব বাই হাৰ্ট তুমি সৎ হ'বই লাগিব চ' সৎ হ'লে মানেহে তুমি এই যাত্ৰাটোত খুব ধুনীয়াকৈ তুমি সময়ে কিবা লাভ কৰিবা বা তোমাক লৈ পেলাই বেলেগ মানুহে তেতিয়া আশা কৰিব পাৰিব বা তোমাক কিয় আইডল বুলি ভাবিব তোমাক কিয় তোমাৰ কথাবিলাকক লৈ পেলাই মটিভেটেড হ'ব তো তোমাৰ সেই সততাখিনি তোমাৰ সেই অনেষ্টিখিনি থাকিব লাগিব আৰু সেইটো তোমাৰ কামত প্ৰতিফলিত হ'ব লাগিব তেতিয়া লাহে লাহে দেখিবা যে তোমাৰ প্ৰতি খুব মানুহ মহাচন্ন হ'ব আৰু তোমাৰ কথাৰে তোমাৰ মোৰ কথাটো হৈছে যে তুমি বিভিন্ন সময়ত চাব পাৰা যে খুব ভাল ক্ৰিকেটাৰ হয় ভাল গায়ক হয় তেওঁলোকৰ কামটোৰ উপৰিও তেওঁলোকে সফলতা লাভ কৰাৰ পিছত তুমি যেতিয়া লগ পোৱা মানুহবিলাকৰ লগত চাবা যে তেওঁলোকৰ কথা পাতি ভাল লাগে সেই মানুহজনৰ লগত সময় কটাই পেলাই ভাল লগাৰ মানুহজন সেই সৎ মানুহজন হ'বলৈ সদায় চেষ্টা কৰিবলৈ মই কিন্তু প্ৰত্যেক কম প্ৰথমতে একদম সৎ আৰু অনেষ্ট এই দুটা বস্তু হ'বই লাগিব এই কামটো আৰু সেই বিশেষকৈ এই কামটো কৰিবলৈ মই কৈছোঁ এই কামটো অতি কষ্টকৰ কাম মানে এটা ডাঙৰ কুঁৱা এটা আছে কুঁৱাটোৰ তলত পানী আছে নাই জেং আছে জাবৰ আছে চিচা আছে কি আছে নাজানো বাট তুমি যদি এই কামটো কৰিব খুজিছা তুমি তাত জঁপিয়াব লাগিব চকুৰ কাণ বান্ধা জঁপিয়াই তাৰপিছত ষ্টাৰ্ট কৰা লাইফ তো আজি আমাৰ কথোপকথন ইমানতে অন্ত পেলাইছোঁ সুমিতে বহুত ভাল ভাল কথা ক'লে আগলৈও আপোনাৰ কৰ্মযোগেৰে এনেদৰে আমাৰ সংস্কৃতিটোক আগবঢ়াই লৈ যাই থাকক আৰু আপোনাৰ দীৰ্ঘায়ু কামনা কৰি আজিৰ বক্তব্য ইমানতে সমাপ্ত কৰিছোঁ।